মই 5 তাৰিখত ইয়াত নামিছে ট্ৰেইনত। মই কিবা এটা কামত আহিছিলোঁ, অলপ মোৰ ট্ৰিটমেণ্ট এই দাবাই চাবাই ল'ব লাগে। এফআইআৰ দিছে আপুনি? এফআইআৰ দিছে। মোৰ এফআইআৰটোত অলপ পলম হৈছে, মানে মই মেডিকেল হৈ আছিলোঁ। মোৰ ৱাইফে মোৰ ৰাতি গাড়ী মাতি লৈ গৈছে। মোৰ বুকুত ষ্টেণ্ড বহা আছে, ষ্টেণ্ডত অলপ প্ৰব্লেম হৈছে। পিছত মই এমাৰত এডমিট হৈছোঁ। এডমিট হোৱাৰ ইয়াতে ৰিলিজ হোৱাৰ পিছত মই আহিছোঁ। আহি কিনে ডাইৰেক্ট মই থানাত যাই এফআইআৰ দিছোঁ। কেতিয়া দিছে এফআইআৰটো মই কালি দিছে। ঘটনাটো কেতিয়া আছিল? ঘটনাটো 9 তাৰিখ। কেইদিন থাকিব লগা হ'ল হস্পিটেলত? মই এদিনে থাকিছোঁ। হস্পিটেলৰ পৰা আহি মানে পোৱা হৈ গৈছে। তাৰপিছত মই ৰেষ্ট লৈছোঁ অলপ, তাৰপিছত মই গৈ কিনে দিছোঁ। কি বিচাৰিব আপুনি? কি মই ফকিৰা থানা ওসি ছাৰক মই কৈছোঁ মোক ন্যায় লাগে, আৰু মই আশা কৰি ইহঁতে মোক ন্যায় দিব। চিএম আছে, বিটিআৰ চিএম বিটিআৰ চিএম ছাৰ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপোনালোকে মোক ন্যায় দিয়ক। মই একো ভুল কাম কৰা নাই, বাছ। বহুত দাদাগিৰি না? সিহঁতৰতো কৈ লাভ নাই আৰু, এনেকুৱা কৰি থাকে। আপোনাকতো মাৰি পেলাল হয়। ইটো অৰ্ডাৰে দিছে না, ডাইৰেক্ট গাড়ীৰ পৰা নামি অৰ্ডাৰ দিছে যে ইয়াক মাৰি পেলা বুলি কৈছে। তাৰপিছতে ইহঁতে মই বাইকৰ পৰা নামিব চান্সে পোৱা নাই। মই হাতটো এনেকে কৰিছে যেতিয়া মাৰি আছিল, তাৰপিছত মই পৰি গৈছোঁ। পৰি যোৱাৰ পিছত পুৰা মাৰ মাৰিছে। পিএছও মাৰিছে, বন্দুক দি। ইয়াতে চব স্পট আছে, মোৰ বন্দুক দি মাৰিছে। পিএছওতো 2জন গাত হাত দিছে, আৰু 2জন ল'ৰা মান আছিল বেলেগ, আৰু এজনক খালি চিনি পাইছোঁ মই। এইটোৰ নামটো এইটো হৈছে ঈশান ৰায়। ই বাইকত আছিল, ই হেলমেট দি মোৰ মাথাত মাৰাৰ লগে লগে মোৰ মানে বেলেগ টাইপ হৈছে মাথাটো, অলপ মাথাটো ঘূৰাই যেন হৈছে। এইটোৱে। বেলেগ পাব্লিক নাছিলে নেকি? পাব্লিকে বচাইছে, যিকেইজন পাব্লিক আছিল কয়েকজন মিলি। লাষ্টত ওচৰত যাব পৰা নাই, যেতিয়া এওঁলোকে মোক গোল কৰি ধৰি মাৰিছে, তেতিয়া পাব্লিক বেছি না আছিল, চব পূজা পেণ্ডেলৰ ওচৰত। মই যাবই পৰা নাই পেণ্ডেললৈকে। ইহঁতে আহি মানে 2জন পাব্লিকে মোক ফটাফট ধৰি উঠাইছে আৰু পাব্লিকৰ কাৰণে বাচিছোঁ। ঘটনা সিদিনা ৰাতি 10:30 মান বাজে, মই এইফালে এই কলনীৰ পৰা ৰেল গেটৰ তৰফ যিটো গণেশ পূজা হৈ আছে, তাতে মই যাই আছিলোঁ। যাই থকা সময়ত এই ৰেল গেটৰ ওচৰৰ পৰা সিহঁতে মানে আমাৰ BTC CM অৰূপ কুমাৰ দেৰ গাড়ী আহিছে। আহাত অলপ কাৰণে জাম লাগি গৈছিল। পিছত মোৰ বাইকটো মই নিজে চাইড কৰিছে। পিছত মই স্কট গাড়ীক হাত দেখাই চাইডটো দিলে যাব পাৰে এতিয়া। পিছত সিহঁতে গ'ল। তাৰপিছত অৰূপ কুমাৰ দেৰ গাড়ীটোও গ'ল। এই মোৰ পৰা কমচে কম অলপ দূৰত গৈ ৰাখিছে গাড়ীটো। ৰাখাৰ পিছত সি গাড়ীৰ পৰা নামি আহিল। নামি আহি ইহঁতৰ স্কটক মাতি কৈছে, ঐ ইয়াক মাৰি পেলা বুলি কৈছে। কোৱাৰ পিছত ইহঁতে মোক জধে মধে মাৰিছে। আৰু এজন ল'ৰা আছিল, ইও মোক হেলমেট দি মাৰাৰ লগে লগে মোৰ মূৰটো অলপ ঘূৰাইছে যেনেকুৱা হৈছে আৰু। পিছত মই মাটিত পৰি গ'লো। পৰি যোৱাৰ পিছত একদম লাত জোতা যি মাৰিছে, তাৰপিছত বন্দুক দিও পৰ্যন্ত পিএছও মাৰিছে মোক। এইটো মোৰ গাত পুৰা আছে। তাৰপিছত মোক মাৰিতো ইহঁতে ক্ষান্ত নহ'ল। পিছত বাইকটো পৰি গ'ল। বাইকটোক ভাঙিব খুজিছে, কিন্তু ইহঁতৰ পাব্লিক বিলাক কৈছে বাইকটো ইয়াৰ নহয়, বেলেগহে। সেইকাৰণে বাইকটো বাচি গ'ল। আৰু ইহঁতে পাব্লিক বিলাক মোক কোনোৰকম ইয়াৰ পৰা বাচাই আঁতৰাই লৈ গৈছে। তাৰপিছত এইটোতো ইয়াত একো নাই, কিন্তু ইয়াৰ আগত বহুত দিন আগত মানে বড়োলেণ্ড গেষ্ট হাউচত একবাৰ ইহঁতে মোৰ লগত বেলেগ ব্যৱহাৰ কৰিছিলে। অলপ কাজিয়া টাইপৰ, মানে ইহঁতে মোৰ ৰুমত দম দিব গৈছিল। কাৰণটো হৈছে মই বেলেগৰ লগত ডিউটিত আছিলোঁ, তেতিয়া সিহঁতে ক'ৰ পৰা আহিছে মই নাজানে। পিছৰ দিনা ইয়াত 2জন মানুহ, এজন হৈছে মীনাংক আৰু একজনৰ নাম আমি ভাল নাম নাজানো, বুলু বুলি কয়। সিহঁতে মোৰ ৰুমত 10টা 10:30 মানত গৈছে। ইয়াৰ ৰুমটো আছিল তলত 1 নম্বৰত, ই গৈছে 10 নম্বৰত ষ্টাফ ৰুমত। যাই মোক খুজিছে, মোক কোৱা নাই, বেলেগৰ পৰা মাতি আনি মোক ডাইৰেক্ট দম দিছে। দম দিয়াৰ পিছত মই কৈছোঁ কি হ'ল? সিহঁতে কয় মোক চিনি পায় নেকি? আৰে মইতো চিনি নাপাওঁ। তুমি যদি ফকিৰা গামত থাকা মোক কিয় চিনি নাপায়? এইটো মীনাংক ল'ৰাটো কৈছে। তাৰপিছত বুলু কৈছে, ঐ ইয়াক মাৰিব লাগব, এনেকৈ কৈছে। তাৰপিছত মাৰিব ধৰিব পৰা নাই, ষ্টাফবিলাকে বাচাই দিল। তাৰপিছত সিহঁতে কৈছে চাই ল'ব। এইটো মোটামুটি 1-2 বছৰ আগৰ কথা হ'ব। তাৰপিছত এইটো কৰিছে। এইটো কলকাতা বড়োলেণ্ড হাউচ।